মামি কিচেনলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ এটি বিশেষ ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ আগৰ ভিডিঅ'টিৰ দৰে এইটো ভিডিঅ' ভাল পাব আৰু ভিডিঅ'বোৰ ভাল পালে লাইক কৰিব, কমেণ্ট কৰি জনাব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু তাত থকা অল নটিফিকেশ্যনত ক্লিক কৰি দিব। তেতিয়াহে মই দিয়া সকলোবোৰ ভিডিঅ' আপোনালোকে অতি সোনকালে পাব। তেন্তে বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Through the wastelands, through the highways, till my shadow turns to sun rays. মই ভেন্দিখিনি ভালদৰে ধুই লৈ দুটুকুৰা কৰি কাটি লৈছোঁ। আদা নহৰু জলকীয়াৰ পেষ্ট 2 চামুচ আৰু ডাঙৰ সাইজৰ পিয়াজ দি সৰুকৈ কাটি লৈছোঁ আৰু 3 কিলা তেজপাত লৈছোঁ। আৰু মই সৰিয়হখিনি আধা ঘণ্টামান তিয়াই থৈছোঁ। তাৰপিছত মই মিক্সিত পেষ্ট বনাই লৈছোঁ আৰু এখন কেৰাহী পাতি মই তাত মিঠাতেল দিছোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত মই ভেন্দিখিনি দি দিছোঁ। ভেন্দিখিনি ভালদৰে ভাজিব ৰঙচুৱা হোৱালৈকে আৰু 5 মিনিটমান মই ভেন্দিখিনি ভাজি লৈছোঁ। এয়া ৰঙচুৱা হ'ব ধৰিছে। এয়া হৈ গ'ল ভেন্দিখিনি ভজা। সেই তেলখিনিতে মই 3 কিলা তেজপাত দি দিছোঁ। কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ভালদৰে এবাৰ লৰাই দিছোঁ আৰু ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজিব। তাৰপিছত আদা নহৰু জলকীয়াৰ পেষ্টখিনি দি দিছোঁ। এইখিনিও ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজিব। তাৰপিছত মই সৰিয়হখিনি দি দিছোঁ। সৰিয়হখিনিও ভালদৰে ভাজি ল'ব যাতে তাৰ কেঁচা কেঁচা গোন্ধখিনি আঁতৰি যায়। এয়া হৈ গ'ল মোৰ ভালদৰে ভজা। তাৰপিছত মই অকণমান পানী দি দিছোঁ। তাৰপিছত মই হালধি গুড়ি দিছোঁ অকণমান, জিৰা গুড়ি 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ আৰু সোৱাদ অনুসৰি নিমখ দিব। আৰু বাকী গোটেইখিনি এবাৰ লৰাই দিছোঁ আৰু ভালদৰে উতলি আহিবৰ বাবে মই ঢাকনিখন দিছোঁ আৰু 5 মিনিটমান পিছতে মই ঢাকনিখন গুচাই দিছোঁ আৰু উতলিছে। বেছি জোল নকৰিব, গ্ৰেভি কৰি থৈ দিব, তেতিয়া খাবলৈ বহুত ভাল হয়। তাৰপিছত মই ভাজি থোৱা ভেন্দিখিনি ইয়াতে দি দিছোঁ আৰু এবাৰ ভালকৈ লৰাই দিছোঁ। এয়া আমাৰ হৈ গ'ল। বনাই খাবচোন আৰু মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কেনেকুৱা পালে। ধন্যবাদ।